সবে হাঁহে মই আণ্ডাৰ মেট্ৰিক কাৰণে সেইকাৰণে যেন হওক তইতো BA পাছ না সেইটো কাৰণে মই গাঁৱৰ মানুহকেইটাক চুৰি কৈ আহিছোঁ যে মোৰ মাইকীক এইবাৰ ইণ্টাৰভিউ কাৰণে পঠাম যাতে তোৰ ভাল এটা চৰকাৰী চাকৰি পাক। এই মাইৰেক ক'ত গ'ল? যাচোন যা মাইৰেক মাতিবি। মায়ে ভিতৰত কাম কৰি আছে মাৰ্কেটিং ৰ কিবা কাম আছিলে নেকি? বহুত ডাঙৰ কাম আছে মাইৰে লগত বহুত ডাঙৰ কথা আছে মোৰ। আছে ন বাবা? নামচোন চাইকেলটো ইয়াতে থৈ দিম মই নাম। যাচোন যা মাইৰে কবি পানী এগিলাছ আনিবা কাৰণে। আহিলি কিয় মাতিছিলি? মই এইফালে কাম কৰি আছো। তোৰ লগত মোৰ বহুত ডাঙৰ কথা আছে। আজি মই পুৰা গাঁওখনত পুৰা চেলেঞ্জ দি আহিছোঁ। চেলেঞ্জ কৰি আহিলি? মা পানী খুলিছিলা? বটলটো ধৰ। যাচোন যা বাপেৰে কাৰণে চেয়াৰ আনি দিছোন দুখন। কামৰ পৰা এতিয়াহে আহিছে ভাগৰত। কি কথা আছিল ক এতিয়া? তোৰ লগত বহুত ডাঙৰ কথা আছে। আজি মই পুৰা আমাৰ গাঁওখনক পুৰা চেলেঞ্জ দি আহিছোঁ। কি চেলেঞ্জ দি আহিলি? সবে হাঁহে মই আণ্ডাৰ মেট্ৰিক কাৰণে সেইকাৰণে যেন হওক তইতো BA পাছ না সেইটো কাৰণে মই গাঁৱৰ মানুহকেইটাক চুৰি কৈ আহিছোঁ যে মোৰ মাইকীক এইবাৰ ইণ্টাৰভিউ কাৰণে পঠাম যাতে তোৰ ভাল এটা চৰকাৰী চাকৰি পাক। চাকৰি পাম বুলি পাই নেকি শিক্ষিত হ'লেও? ভালকে পঢ়িবি যা এতিয়াৰ পৰা তোৰ কামকেইটা গোটেই মই কৰিম। বাচন চাচন কাপোৰ চাপোৰ ধোৱা মই গোটেই ধুম। তই খালি ভালকে পঢ় আৰু অসম চৰকাৰত কিবা যদি হেৰি ওলাইছে চাকৰি পোষ্ট ওলাইছে তাতে এপ্লাই কৰি থাক। মুঠতে তই আমাৰ গাঁৱৰ ভিতৰত প্ৰথমবাৰ তই চাকৰি পাবাই লাগিব। মোৰ ইজ্জত গোটেই পানী হৈ যাব। মই ইমান দিনতে পঢ়াই এতিয়া মোৰ ক'ত মাথাত সোমাব? মই এতিয়া নাজানিমে। এতিয়া আগত পঢ়া কিতাপকেইটা ওলাই চাই থাক। তাৰপিছত ভালকে পঢ়িবি। যিমান কাম আছে বাচন ধোৱাৰ পৰা কাপোৰ মাজাৰ পৰা লাগিলে তোৰ মেখেলাও ধুই দিম তথাপিও তই ভালকে পঢ়ি চাকৰি এটা ল'ব লাগিব। পোৱালীক পঢ়াম না মই পঢ়িম? পোৱালিও পঢ়ি থাকিব তই পঢ়িবি। তই মুঠতে ভালকে পঢ়িব লাগিব। পোৱালিকেইটা ক'ত গ'ল সিহঁতক ক'ব লাগিব। ক'ত গ'ল ঐ পোৱালিকেইটা? আজিৰ পৰা তহঁতৰ লগতে একেলগে পঢ়িব আৰু তহঁতেও নিজৰ কিতাপ নিজে পঢ়িবি। মায়েৰ এই বুঢ়ী বয়সত মাথাত সোমাব নেকি? মাথাত সোমাবই লাগিব। তহঁতে অলপ শিকাবি। চবৰ গাঁৱৰ মানুহকেইটা আমাক হাঁহে দুখীয়া বুলিকে চালা ইহঁতৰ ইমান খাবা চাবা নাপায় এনেকা বুলিকে হাঁহে। সেইকাৰণে মই গাঁৱৰ মানুহকেইটাক গোটেই কৈ আহিছোঁ বোলে আমাৰ মায়েৰে তহঁতৰ মায়েৰেতো অলপ শিক্ষিত আছে সেইকাৰণে চাকৰিত এবাৰ পঠাম ইণ্টাৰভিউ কাৰণে। সেইকাৰণে তহঁতে নিজৰ কিতাপ নিজে পঢ়িবি আৰু মায়েৰেকো যদি কিবা নাজানে মায়েৰেকো শিকাবি। এবাৰ মানে মায়েৰেক পুৰা ইণ্টাৰভিউ দিবৰ কাৰণে পঠাম। তহঁতে নিজৰ কিতাপ পঢ়িবি দেই, ডিষ্টাৰ্ব নিদিবি। আমাৰ মায়ে পঢ়িব, আমাৰ মায়ে চাকৰি ল'ব। কিন্তু ঘৰৰ কাম চব কৰিব লাগিব। হ'ব যা গোটেই ঘৰৰ কাম মই কৰিম। তই খালি ভালকে পঢ়িবি। এবাৰ গাঁৱৰ মানুহকেইটা হাঁহক চালা দুখীয়া বুলিকে ময়ো মাইকীক চালা হেৰি পঠাম ইণ্টাৰভিউ পঠাম আৰু অসম চৰকাৰৰ পৰা ভাল এটা চাকৰি পদবীত পাম।